নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বিডি আছাম ষ্টৰী। তো বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে খুবেই ধুনীয়া এটা ষ্টৰী লৈ আহিছোঁ আৰু আজিৰ ষ্টৰীটোৰ নাম হৈছে প্ৰথম প্ৰেম। ঠিক আছে, চ' বন্ধুসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ষ্টৰীটো শুনি আপোনালোকে কেনেকুৱা পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ঠিক আছে, তেন্তে বন্ধুসকল আহকচোন আমি আজিৰ ষ্টৰীটো আৰম্ভ কৰোঁ। তাইৰ নাম আছিল জোনমণি। আমাৰ গাঁৱৰ অলপ আঁতৰত থকা গাঁৱত তাইৰ ঘৰ। তাইক প্ৰথমবাৰ বিদ্যালয়ত লগ পালোঁ। মই তাইক বন্ধুত্বৰ প্ৰস্তাৱ জনালোঁ। প্ৰথমে সমৰ্থন হোৱা নাছিল যদিও কেইদিনমানৰ পাছত তাই সন্মত হ'ল। মই কিজানি তাইৰ লগত বহুত বেছি সময় কটাইছিলোঁ। ভাল লাগিছিল, সকলো ভালেই চলিছিল। বন্ধুসকলে তাই মোৰ লগত জোকাবলৈ আৰম্ভ কৰিলে। মই এবাৰ দুবাৰ ক'লোঁ, নোজোকাবা তাই, মোৰ কথা ইমান আগলৈ যোৱা নাই নহয়। কিন্তু মই বেয়া পাওঁ নাছিলোঁ, নাজানো কিয়। এদিন মই পেঞ্চিলেৰে তাইৰ নাম হাতত লিখিছিলোঁ। সেই তাইৰ বান্ধৱী এজনীয়ে দেখিলে আৰু তাইক লগাই দিলে। কিন্তু সেইদিনা বাচি গ'লোঁ। মই হাত দুখন ধোওঁতে সেয়া মোহাৰি গৈছিল। এদিন বিদ্যালয়সমূহত হোৱা বাৰ্ষিক ক্ৰীড়া সপ্তাহ বেলেগ এখন বিদ্যালয়ত অনুষ্ঠান হৈছিল। মই প্ৰথমে সেই বিদ্যালয়ত উপস্থিত হ'লোঁ। তাইৰ বাট চাই আছিলোঁ। অলপ সময়ৰ পাছত তাই আহিল। আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে সাহিত্য প্ৰতিযোগিতাসমূহ ভাগ লৈছিল। 3টামান বজাত ছাৰে সকলোকে ঘৰ যাবলৈ অনুমতি দিলে। ময়ো ঘৰলৈ বুলি মোৰ চাইকেলখন লৈ আহোঁতে তাই ক'লে, মই যাবলৈ অকলে হৈছোঁ, মোকো লৈ যাবা নেকি? মই ক'লোঁ, তুমি যদি যাব খোজা মোৰ একো অসুবিধা নাই। আমি দুয়ো ঘৰলৈ বুলি আগবাঢ়িলোঁ। কেইদিনমানৰ পাছত আমাৰ ফাইনেল পৰীক্ষা হ'ল। আমি সকলোৱে উত্তীৰ্ণ হ'লোঁ। আমি একেখন বিদ্যালয়ত নামভৰ্তি কৰিলোঁ, মাধ্যমৰ পৰা উচ্চ। দুদিনমানৰ পাছত আমাৰ ক্লাছ আৰম্ভ হ'ল। ক্লাছত নাজানো তাইৰ ফালে অকলে চাই থাকোঁ। অৱশ্যে তাই মোক মাজে মাজে চায়। কেতিয়াবা চকুত চকু পৰি যায়। মইতো বৰ ভাল লাগে। এতিয়া মই নিশ্চিতকৈ ক'ব পাৰোঁ তাইও মোক ভাল পায়। আমাৰ প্ৰেমৰ চকুৰ পৰা হৃদয়ত কেতিয়া আহি গ'ল গমেই নাপালোঁ। তাইৰ লগত ভাল বেয়া শ্বেয়াৰ কৰিবলৈ ল'লোঁ। মই নিশ্চিত কৰিলোঁ তাইক মই মনৰ কথা কৈয়ে দিওঁ। সেয়া ভাবি মই এপাহ ফুলৰ সৈতে চিঠিখন লিখিলোঁ। সকলো মনৰ কথা চিঠিত সুন্দৰকৈ লিখি দিলোঁ আৰু তাইক তাইৰ বন্ধুনীৰ দ্বাৰা দিবলৈ দিলোঁ। পাছত অপেক্ষা থাকিল তাইৰ উত্তৰ। মই বেছি অপেক্ষা কৰিব লগা নহ'ল। পাছদিনাই তাইৰ উত্তৰত সহকাৰ জনালে। ময়ো বহুত বেছি ফূৰ্তি আছোঁ। চ' বন্ধুসকল, আজি ষ্টৰীটোৰ প্ৰথম প্ৰেমৰ ষ্টৰীটোৰ এইটো হ'ল প্ৰথম খণ্ড, পাৰ্ট 1। আৰু নেক্সট পাৰ্টটো আপোনালোকে শুনিবলৈ বিচাৰিলে বা চাব বিচাৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে এই ষ্টৰীটো চাই কেনেকুৱা পাইছে মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। ঠিক আছে, তো নেক্সট পাৰ্ট 2টো শুনিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেন্তে বন্ধুসকল আজি ইমানেই আছিল। থেংক ইউ।